মৰ্নিং এভৰিৱান, সকলোকে স্বাগতম এটা নতুন ভিডিঅ'লৈ আছিলোঁ এখন হোটেলতে, টাংৰি গেষ্ট হাউচ। আমি ওপৰত আছিলোঁ। ৰুমটো ধুনীয়া আছে, সৰু দুজনৰ কাৰণে ভাল আৰু তেনেদৰে 800 টকা। আৰু পাৰ্কিং আমাৰ সেই ওপৰত থৈ দিছিলোঁ। এনে পাৰ্কিং এনে বাহিৰত থ'ব লাগে। এতিয়া আহিছোঁ লগেজবোৰ বাইকত বান্ধিবৰ কাৰণে, লগেজ আৰু ধুনীয়াকৈ চেইন লিভ কৰিলোঁ। তাৰপিছতে আজি গৈ আছোঁ সোণমাৰ্গ, নহ'লে যদি সোণমাৰ্গ নাপাওঁগৈ শ্ৰীনগৰত ৰাতি থাকিম। পাঠানকোটৰ পৰা শ্ৰীনগৰলৈ 307 কিলোমিটাৰ আৰু পাঠানকোটৰ পৰা যদি সোণমাৰ্গ যাওঁ 385 কিলোমিটাৰ যাব লাগিব। আজি অলপ দেৰিয়ে হ'ল আৰু ৱেডাৰটো দেখিছে, অলপ ৰাতিপুৱা বৰষুণ পৰিছিলে। আমি ওলাইছোঁ পাঠানকোটৰ পৰা আৰু গৈ আছোঁ শ্ৰীনগৰ, নহ'লে তাৰ পৰা যদি সময় বাচে তেতিয়াহ'লে আমি সোণমাৰ্গলৈ গুচি যামগৈ। আগত গৈ আছোঁ ধুনীয়া ধুনীয়া দৃশ্যবোৰ দেখাম। কালিৰ পৰা ৰাইড কৰিছোঁ আৰু আজি পাহাৰটো দেখিছোঁ আৰু মনটো ভাল লাগি গৈছে। আগলৈ দেখিছে পাহাৰ আছে, ইয়াৰ পৰা মানে পাহাৰ ষ্টাৰ্ট আৰু সেইখন ৰেলৰ ব্ৰিজ। পানীটো কম আছে, খালি পাথৰখিনিয়ে ওলাই আছে, পানী কম গৈ আছে। আমি সোমাইছোঁহি জম্মু কাশ্মীৰৰ কঠুৱা ডিষ্ট্ৰিক্টত। এতিয়া দেখিছে ৱেডাৰটো বহুত বেয়া হৈ আহিছে, হয়তো আগত বৰষুণ পৰিব পাৰে আৰু অলপ বৰষুণ পৰিছে এতিয়া। আৰু এইখিনি ঠাইতে মানে মুম্বাইৰ ৰাইডাৰ দুজনমান লগ পালোঁ, তেওঁলোকৰ লগত একেলগে যাম এতিয়া আমি। আমি পাইছোঁ আহি দলেগাম বুলি এটা ঠাই, আৰু এখন মানে পাঞ্জাবী হোটেল পাইছোঁ। ইয়াতে ভাবিলোঁ ভাতটো খাই লওঁ আৰু বাহিৰৰ মানে দৃশ্যটো চাই মানে বহুত ভাল লাগে। খাইছোঁ ৰাজমাহ চাউল, বেলেগ একো নাই, অকল ৰাজমাহ চাউল, দাল চাউল এনেকৈ কিবা কিবি আছিলে। আমি ৰাজমাহ চাউলটোকে খাওঁ, সিও খাইছে ময়ো খাওঁ। আৰু বাহিৰৰ দৃশ্যটো চাওক, একদম মানে বহুত ধুনীয়া লাগে আৰু পাহাৰবিলাক, আৰু ইমান ওপৰত ঘৰ নহয়, একদম ইমান ওপৰত কেনেকৈ যায় নহয়। এনেকৈ লাইনত গ'লে ভাল লাগে। ৰাইডাৰ গ্ৰুপ GS 1300 BMW।
একেলগে আছোঁ আৰু গোটেই যিমান বাইকত মানে তেল নাই তেলটো ভৰাই ল'লে ইয়াতে তাৰপিছত একেলগে যাম আৰু এতিয়া আৰু পাম নাথাকিলে পামো দিব। আমি পাইছোঁ আহি জম্মু কাশ্মীৰৰ অনন্তনাগ আৰু ইয়াৰ পৰাই অমৰনাথ যাত্ৰালৈ যাব পাৰি আৰু অলপ আগত বৈনিহাল বুলি এটা ঠাই আছে তাৰ পৰা আগলৈ আমাক আহিব দিয়া নাছিলে 3টা বাজিৰ পিছত মানে বেলেগ ষ্টেটৰ বাহন সোমাব নিদিয়ে পাৰ্মিশ্যন নাই ছিকিউৰিটি ৰিজনৰ কাৰণে আমাৰ লগত মানে ৰাইডাৰ আৰু এটা টিম মহাৰাষ্ট্ৰৰ আছিলে তেওঁলোকে মানে অলপ যো-জা কৰিছে তেতিয়া আমি সিহঁতৰ লগত যোগ হ'লোঁ তাৰপিছত এতিয়া গোটেইখিনি আহি আছোঁ আৰু একেলগে আজি এতিয়া গৈ আছোঁ শ্ৰীনগৰলৈ ইয়াৰ কাঠৰ টুকুৰা সোপা দেখিছে এয়া ক্ৰিকেট বেট বনোৱা ফেক্টৰী আৰু এইবিলাক কাঠবিলাক শুকুৱাই থৈ দিছে ক্ৰিকেট বেট এইবিলাক কাঠবিলাক চিন্তাই অলপ ৰ'লোঁ ৰৈ পেলাই চাপ দৃশ্য এতিয়া মানে 7টা বাজিছে 7টা বাজি সূৰ্য এতিয়াও ডুবাই নাই আৰু এইফালে দেখিছে পাহাৰ ধুনীয়া মানে দৃশ্য আহি পালোঁ আমি শ্ৰীনগৰ আৰু ডাল লেকৰ ওচৰৰ ফালে এটা ৰুম ল'লোঁ ৰুমটো এইটো আৰু ৰুমৰ প্ৰাইচ হ'ল 1000 টকা এতিয়া যাওঁ শ্ৰীনগৰৰ মাৰ্কেট অলপ ঘূৰিবৰ কাৰণে শ্ৰীনগৰৰ ডাল লেকত আহিছোঁ সন্ধিয়া সময় আৰু দেখিছে কি ধুনীয়া ইয়াত মানে ৰুম আছে ৰুমবিলাকত ৰাতি থাকিব পাৰিব আৰু এয়া হ'ল বোট দিনত হ'লে মানে বোটত অলপ ঘূৰিলোঁ হয় কিন্তু এতিয়া সময় নাই মানে বহুত দেৰি হৈ গ'ল একো খোৱাও নাই আৰু সোনকালে যাওঁগৈ ইয়াৰ পৰা আৰু কাইলৈ মানে আজি ভাগৰটো মাৰিলে কাইলৈ সোনকালে গুচি যাব পাৰিম আজি মানে একো কৰা নহ'লে আৰু এইফালে বজাৰ শ্বপিং কৰা ধুনীয়া কাশ্মীৰী শ্বল বা কিবা কুৰ্তা চুৰ্তা এইবিলাক মানে কাপোৰ কানি চব ইয়াত ল'ব পাৰিব ওলাই আহিছিলোঁ ডাল লেক চাবৰ কাৰণে আৰু এইফালে মোৰ পিছফালে দেখিছে ডাল লেক আৰু বোটবিলাক ধুনীয়া মানে লাইট চাইট জ্বলাই ধুনীয়া মানে ডেক'ৰেশ্যনটো ধুনীয়া বহুত আজি ভাবিছিলোঁ আমি সোণমাৰ্গ পামগৈ বুলি কিন্তু বহুত দেৰি হ'ল মাত্ৰ 310 কিলোমিটাৰহে আমি ট্ৰেভেল কৰিলোঁ বৈনিহালৰ পৰা আহিব দিয়া নাছিলে তাত মানে 3টা বাজিৰ পিছৰ পৰা কোনো জম্মু কাশ্মীৰৰ বাদে কোনো বেলেগ ষ্টেটৰ গাড়ী মানে এণ্ট্ৰি কৰিব দিয়া নাছিলে অমৰনাথ যাত্ৰা যি চলি আছে তাৰ ছিকিউৰিটি ৰিজনৰ কাৰণে মানে 3টা বজাৰ পিছৰ পৰা গাড়ীবিলাক সোমাব নিদিয়ে আৰু তাৰ পৰা মানে দেৰি হ'ল আমাৰ 2 ঘণ্টামান তাতে ৰৈ গ'ল তো আজি যি কেইজন ৰাইডাৰ লগত আহিছিলোঁ তেওঁলোকক আমি জইন কৰি কাইলৈ কাৰ্গিললৈ গুচি যাম চ' আজিৰ ভিডিঅ'টো ইমানটা সমাপ্ত কৰিলোঁ আৰু ভিডিঅ' দিব পৰা নাই অলপ মানে এডিটিং কাম বাকী আছে এডিটিং কৰিব মানে বহুত এলাহ লগা হৈছে আৰু আজিৰ ভিডিঅ'টো ইমানটা সমাপ্ত কৰিলোঁ চ' গুড নাইট সকলোকে